নমস্কাৰ সকলোলৈ। অমৃত বৃক্ষ আন্দোলন অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপ। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়াবলগীয়া এই ঐতিহাসিক আঁচনি আমাৰ শিৱসাগৰ উন্নয়ন খণ্ডৰ অধীনৰ গোটসমূহৰ মাজত পঞ্চায়তৰ অধীনত পুলিসমূহ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। পঞ্চায়তত জীৱিকা সখী, পশু সখী, বীমা সখী আৰু গ্ৰাম্য সংগঠনৰ সভানেত্ৰী, সম্পাদিকা তথা গ্ৰাম্য সংগঠনৰ অধীনত থকা গোটসমূহৰ সভানেত্ৰী আৰু সম্পাদিকাৰ স্বাক্ষৰ লৈ সদস্যাৰ সংখ্যাৰ অনুপাতে পুলিসমূহ আমি ৰিচিভ কৰোঁ আৰু এখন এচিত নিজৰ নিজৰ গ্ৰাম্য সংগঠনৰ পুলিসমূহ লৈ প্ৰতিটো গোটৰ সভানেত্ৰী আৰু সম্পাদিকাক হিচাপমতে আমি পুলিসমূহ বিতৰণৰ বাবে যাত্ৰা কৰোঁ। পুৱা 10 বজাতে পঞ্চায়তলৈ অহা আমি আবেলি 4 বজাত উভতনি যাত্ৰা আকৌ আৰম্ভ কৰোঁ। সকলো গোটৰ সদস্যাই একদম সাজু হৈ আছে। এইফালে চাই লওক, দেখিলে টোটেল কেইটা হ'ল? 28টা। ৰাধিকা গোটৰ হৈ গ'ল চব একে বুলি মেঘনি গছ। এইদৰে আমি গাঁৱে গাঁৱে প্ৰতিটো গোটৰ সদস্যাৰ সংখ্যাৰ অনুপাতে সভানেত্ৰী সম্পাদিকাক পুলিবিলাক দি যাওঁ। সমিতি গোটৰ এতিয়া দিব লাগিব আমি 22টা পুলি ন লিখি যোৱা। এতিয়া হিচাপ কৰি যাব লাগিব পুলিবোৰ একেঠাইতে থোৱা, হিচাপ কৰিব লাগিব। কেইটা হ'ল হিচাপ কৰা? 8টা। 9, 10টা হৈছে। খুৰী হিচাপত দিয়ে দিয়ক দেই। 12টা গৈছে নে? হিচাপ কৰি যাবি দেই। 13। এইদৰে আমি সেইদিনাখন 22টা গোটত পুলিসমূহ বিতৰণ কৰোঁ। এই আন্দোলনৰ সফল ৰূপায়ণে অজন ক্ষয়কাৰী গেছসমূহ হ্ৰাস কৰি আমাৰ ভৱিষ্যত প্ৰজন্মক এখন সুস্থ সবল পৃথিৱী দি থৈ যাব। সেউজ অসম আমি সকলোৱে কামনা কৰোঁ, নহয় জানো? কিমান দূৰ সফল হয় সেয়া আমাৰ সকলোৰে ওপৰত নিৰ্ভৰ কৰিব। 17 তাৰিখে ৰাতিপুৱা 6 বজাতে নিজৰ পুলি দুটা বাৰীৰ ঢাপত ৰুলোঁ। অকল ৰুই থ'লেই জানো হ'ব? তাক প্ৰতিপালন দায়িত্ব কৰাওতো মোৰ নিজৰে কাম। গতিকে আগতীয়াকৈ বাঁহৰ ঘেৰা দুটা বনাই ৰাখিছিলোঁ, যাতে পুলিটো ৰোৱাৰ পিছত তাক দি দিব পাৰোঁ। নহ'লে যে গৰু ছাগলী মুখ দি পুলিকেইটা নষ্ট কৰি পেলাব পাৰে। ইয়াৰ পিছতে ওচৰৰ সদস্যাসকলৰ পুলি ৰোৱা আৰু ফটো আপলোড কৰা কামবিলাক কিমান আগবাঢ়িছে তাৰ খবৰ ল'বলৈ যাওঁ। যিহেতু সকলো গোটৰ সদস্যা নজনাসকলক শিকাই দিয়াটো জানো মোৰে কৰ্তব্য নহয়। গতিকে এইদৰে মোৰ অমৃত বৃক্ষ অভিযানৰ সফল সামৰণি পৰে।